হেল্ল' এভৰিৱান, ৰাতিপুৱা সোনকালে উঠি গা পা ধুই আজৰি হৈ এতিয়া মন্দিৰলৈ যাবলৈ ওলাইছোঁ। আজি যিহেতু বতৰটো বেয়া, যিমান পাৰোঁ সোনকালে যাবলৈ চেষ্টা কৰিছোঁ। এয়া মই ছাতি তাতি লৈ গৈ আছোঁ। আচলতে মন্দিৰ চন্দিৰবোৰত গ'লে ৰাতিপুৱাই গৈ বেছি ভাল লাগে নহয় জানো। এয়া আইতা আগে আগে কোনোমতে এখন বেটেৰী ৰিক্সা পালোঁ। এয়া আহিয়ে শৰাইৰ বাবে যিখিনি যোগাৰ আনিছিলোঁ সেইখিনি গোটেইখিনি ধুনীয়াকৈ সজাই পৰাই ল'লোঁ। তাৰপিছত আইতাই ধুনীয়াকৈ শৰাইখন পূজাৰীজনক দিলেগৈ। মন্দিৰৰ চৌপাশটো ইমান ধুনীয়া আছিল, চাৰিওফালে সেউজীয়া সেউজীয়া, লগতে চিপচিপীয়া বৰষুণ। মানুহৰো ইমান এটা ভিৰ নাছিল আনদিনাৰ দৰে, আৰু কি লাগে নহয় জানো। তাৰপিছত মন্দিৰৰ তলত ধুনীয়াকৈ চাকি কেইগছ জ্বলাই দিলোঁ। তাৰপিছত হনুমান বাবাৰ ওচৰত সেৱা ল'লোঁ। যিহেতু আজি মঙলবাৰ আৰু বেছি ভাল লাগিল। যিহেতু সোনকালে গৈছিলোঁ সেইকাৰণে আৰতি কৰিবও পালোঁগৈ। তাৰপিছত সেৱা চেৱা লৈ প্ৰসাদ চসাদ খাই মেলি আমি আহিলোঁ। আহোঁতে পিছে খোজকাঢ়ি আহিলোঁ, যিহেতু আইতাহঁতৰ ঘৰৰ